Hello guys, welcome my YouTube channel. মোৰ চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মানে বৰষুণ দি আছে কাৰণে ভাবিলো ভিডিঅ' এটা বনাও বুলি। এনে আমাৰ ইয়াত দেউতাৰ কিছে মানে বাহিৰত বৰষুণ দিছে কাৰণে একদম চাই আছে। তাৰপিছত এইপিনে মোৰ হাজবেণ্ডজন ভাইটি আমাৰ ভাইটি ছোৱালীজনী লৈ আছে। কি খাইছানো? কি খাইছা? একদম পানী পানী হৈ গ'ল। মই আপোনালোকক দেখাম মানে আমাৰ দেউতাই ফাঁচি পাতিছিলে, তাত কেঁকুৰা আৰু খুচিয়া আছিলে। আপোনালোকক দেখাম। এইপিনে চাহ, এইটো খুচিয়া। कौन है ये लोग? कहाँ से आते हैं? এইটো গৰৈ মাছ, এইপিনে এইটো কাৰৈ মাছ। আজি আমি কেঁকুৰা চাটনি খাম। কেঁকুৰা আপোনালোকে কোনে কোনে খাই কমেণ্টত ক'ব। মানে আজি ইমান নাপালে আৰু বহুত ছখন জাল পতা হয়। গোটেই ছখনত মানে গামলাটো ফুল হৈ যায়, কিন্তু বৰষুণ দি থাকিলে বেছিকৈ পায়। আজি মানে দেউতাই মেটেকা টানিব গৈছিলে, ভাইটি আৰু দেউতাই। সিহঁতে মানে সেনেকুৱা দৌৰ গুচৰালে এইবিলাক কুচিয়া আৰু এইবিলাক কেঁকুৰা পালে। আজি মানে ৰাতি সাঁজটো মজা হ'ব। মানে ভাইটিয়ে চপজোৰে পিন্ধি গৈছোঁ, একদম পূৰা বোকা। আমাৰ বাৰিষা ছিজন হ'লে এইবিলাক গোটেই বোকা হয়। পোৱালীজনীয়ে ছাতিটো লৈ লৈছোঁ। ডাঙৰ ছাতিবিলাক মায়ে লৈ গ'ল, সেইকাৰণে পোৱালীজনীয়ে ছাতিটোৱে লৈ আহিব লগা হৈছে। মানে আপোনালোকক মই বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে আমাৰ গাহৰি পোৱালীকেইটা দেখাম বুলি। মানে সেনেকৈ বহুত কষ্ট হৈছে গাহৰি পোৱালীকেইটা। এইপিনে গোটেই পানী, ইহঁতৰ কাৰণে মানে ঘৰ এটা ভালকৈ বনাই দিব পৰা নাই। এইপিনে মোৰ হাজবেণ্ডজনে অঁতাই দিছে, কাৰণ টিপাল চিটৰ গোটেই টিপালখনত পানী হ'ল। যদি পানীবিলাক ইমান এনেকৈ জমা হৈ থাকে তেতিয়াহ'লে টিপাল চিটা ফাটিবও পাৰে, সেইকাৰণে পানীখিনি পেলাই দিবলগীয়া হৈছে। আমাৰ গাহৰি পোৱালীকেইটা সোমাই আছে মানে ইয়াত দুটা। ইমান ধুনীয়া লাগিছে, চা কিউট কিউট। মানে গাহৰি পোৱালি দুটা দুটাকৈ থৈ দিয়া হৈছে। সিহঁতে খোৱা সময়ত কাজিয়া লাগে, সেইকাৰণে সিহঁতক এনেকৈ থৈ দিয়া হৈছে। মোৰ হাজবেণ্ডজনেও এনেকৈ মানে কাম হোৱা নাই, সেইকাৰণে ভাবিলোঁ আমি ঘৰতে এনেকুৱা গাহৰি ফাৰ্ম মানে গাহৰি পুহিম আৰু গাহৰি ফাৰ্মকৈ বনাম বুলি। সেইকাৰণে ঘৰতে এতিয়া আনি ঘপককৈ বৰষুণ দি দিলে ন, সেইকাৰণে এই টিপালখন চাওক ইমান ভালকৈ দিয়া নহ'ল। সেইকাৰণে মানে ধান ৰ'দত দিয়া আছিলে। মানে মোৰ হাজবেণ্ডজনে খুৰীদেউহঁতৰ ঘৰত গ'ল, তাৰ পৰা টিপালখন আনিলে আৰু এনেকৈ মানে অকণমান হ'লেও বাচিবৰ কাৰণে এনেকৈ টিপালখিনি পাৰি দিছে। আৰু যদি ভিডিঅ'বিলাক ভাল পালে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব।